हेलो एवरीवन आज और नतुन लगर मोर साइकेलखन दिखिलो सार्विसिंगत सो साइकेलखन सार्विसिंग हो गल पूरा इतना साइकेलखन आनिब जाम आमी लिओ और मैं जाम पिछफाले लिओ आछे बाइकत जाम आमी दुटाई एकेलगे सो स्टे ट्यून्ड आमी बर्तमान पाइছো 6 माइल एज इउजुअल सदाय निचिना जाम लगी आछे पूरा माइलर माछ बजार आमी जत जाई आछो एखन हल गियर अप तारे लोकेशन मैं दी दिम 6 माइলৰ পৰা আপোনালোকে ইফালে যাব লাগিব मोर राइट साइड हम जेहेतु पांजाबारी फाल अपना যাব লাগিব नारंगीर फाले पूरा नारंगी पाब नालागे गवर्नमेंट हस्पिटाल अपोजिटते पाई যাব समेলৰ পৰা नारंगी साइडे जाई किने एटु হয় रेमान हस्पिटाल और हमार गियर अप शोरूम तो है रेमान हस्पिटाल पार हो किने डिवाइडर लास्टत तो आमी इतना गियर अपत आहि पाइছো इतना आमी भितरत जाम भितरत जाई किने इहत शोरूम तो माने आमी रिव्यू करिम केनेकुवा হয় आमी गियर अपर कथा पातिम इतना डेविड दार लगत डेविड दा यारे बाकी गोटेखिनि काम साम चाय आरो लैपटपत बहे फ्रंट डेस्कत तो इते दादा आपनालोকৰ दुकानখন किटा পৰা আছে আমাৰ আজি এটো दुकान হল প্ৰায় 5-6 বছৰ 5-6 বছৰ ইয়াতে আপোনালোকৰ এনে ব্ৰাঞ্চ কেটা আছে ব্রাঞ্চ আমার দুটো আছে এটা উলুবাড়িত আছে আর ইয়াতে সমেলতে আছে না আপনাদের এটা সাইকেল রেঞ্জ স্টার্টিং এর কিমান পৰা হয় সাইকেল আমার স্টার্টিং রেঞ্জ হয় আপনার 8800 পৰা আরম্ভ হয় 8800 পৰা হয় সিঙ্গেল স্পিড আর আপনার মাল্টি স্পিড স্টার্ট হয় আপনার 16400 পৰা স্টার্ট হয় আর ম্যাক্সিমাম দাম কিমান লাগি আছে ম্যাক্সিমাম আপনার 2 লাখ 2.5 লাখ লৈকে আছে 2 লাখ 2.5 লাখ লৈকে ইয়াতে আছে বৰ্তমান শোরুমত আপোনালোকৰ বৰ্তমান এতিয়া অ্যাসেম্বল কৰা নাই তো আপোনাক আমি অ্যাসেম্বল কৰিব লাগিব লেটেস্ট আইছে মাল লৈকে বাকি আপনারা অনলাইনও পাওয়া যাবে না অনলাइन इतना आमी करा নাই বাট জলদি করি বহুত জলদি করি ওকে 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 আপনাদের এই ওয়ার্ক প্লেস কি আছে আপনার অ্যাসেম্বলিং জায়গা আছে আর আমি অ্যাসেম্বলিং করি এটা আমার এখানে যে শোরুম আছে উপরে আমার স্টোর আছে তারে গুটেখিনি পাওয়া যায় না এখানে আমাদের পাওয়া যায় সাইকেল গুটেখিনি অ্যাকসেসরিজ সব পাই যায় আপনার অ্যাকসেসরিজ লাগে হেলমেটৰ পৰা আজি গুটেখিনি লাইট সাইজ সব থ্যাংক ইউ এর আপনাদের সাইকেল পুরা খুলি কিনে গুটেখিনি খুলি একেলগে এখন নতুনকে অ্যাসেম্বল কৰি কিনে লগাই দিয়া হ'ব আপনার সাইকেলের ডক্টর বলে কব পারে লগত গোটেখিনি পার্ট খুলি কত কি ভাল আছে কি বেয়া আছে সব নতুনকে খুলিব নতুনকে লগাব কিবা যদি বেয়া আছে বদলাই দিব আর এইখন হল মোর মানে ব্লু ফেভারিট কালার হিসাবে এখন লৈছিলো মই 4-5 বছর মানে হল হাওয়া চেক কৰি আছে আপনার নাম মোৰ নাম বিকাশ সাহা আপুনি কিমান কিতাবৰ কাম কৰি আছে এতে মই ইয়াতে লাষ্ট 4 ইয়ার্স পৰা কৰি আছো আচ্ছা ইয়াতে আপোনাৰ এনে সাইকেলৰ ৰেঞ্জ কিমানৰ পৰা ষ্টাৰ্ট হয় ইয়াতে আমাৰ স্টাৰ্টিং 8800 পৰা হয় ফৰ মেন এডাল্টৰ কাৰণে ডাঙৰৰ কাৰণে আচ্ছা আচ্ছা আৰু ফৰ কিডছৰ কাৰণে ইয়াতে এৰাউণ্ড 5000 পৰা আৰম্ভ হয় 5000 পৰা ইয়াতে এনে সাইকেল আপোনাৰ এসেম্বল কৰা আছে নে ভাল দামী এনে দাম ওপৰ একদম টপ ৰেঞ্জ কিমান লাগি আছে আপোনালোকৰ টপ ৰেঞ্জ এজ এ কাস্টমাৰ ডিমান্ড আমি যেনেকৈ ধৰি লওক আপোনাৰ যদি ডিমান্ড হয় আপোনাৰ 3 লাখ 4 লাখৰ সাইকেল আপোনাৰ নিডৰ ওপৰত আমি আপুনি যদি আমাক কয় যে আমাক এইটো সাইকেল লাগে আমি এইটো আনাই দিব পাৰে ন বৰ্তমানে এতিয়া আপোনালোকৰ কিমান দামী এসেম্বল কৰা আছে এতিয়া আমাৰ তাত 179,900 আছে 1,79,000 দেখাব পাৰিব নে এতিয়া দেখাওচোন
এইটো হয় এইখন এইটো হয় এইটো কিমানৰ হয় এইটো 1,79,900 হয় 1,79,900 আচ্ছা এইটো এডাল্টৰ কাৰণে এইটো এডাল্টৰ একচুৱেলি এইটো এথলিট বাইক হয় আচ্ছা এইটো যেনেকৈ প্ৰফেশ্যনেলবিলাক এইটো ট্ৰেইনিঙৰ কাৰণে ইউজ কৰে আচ্ছা আচ্ছা ট্ৰেইলত ইউজ কৰে এইটো বডিটো হৈ গ'ল কাৰ্বন ফাইবাৰ কাৰ্বন ফাইবাৰৰ বডি আচ্ছা ফ্ৰণ্ট শ্বক এবজৰ্ভাৰটো ৰক শ্বকৰ আহি যায় আচ্ছা আচ্ছা আৰু তাৰপিছত ড্ৰাইভ ট্ৰেইনটো NS SRAMৰ আহি যায় NS XRAM এইটো 1/12 হয় আচ্ছা আচ্ছা 1/12 ফিচাৰ্ছ যোনটো গাড়ী হৈছে মোৰ বেষ্ট পাৰফৰ্মেঞ্চ গাড়ী বৰ্তমান এতিয়া ইয়াতে আচ্ছা আৰু ইফালে আপোনাৰ কিডছৰ কাৰণে হয় ন এইটো আমাৰ কিডছৰ এইটো হেলমেটছ হয় আচ্ছা এইটো হেলমেটছ হয় ত' এভৰি যেনেকৈ কিডছৰ পৰা চবৰ কাৰণে এথলিটৰ কাৰণে হেলমেট পাই যাব আমাৰ ইয়াতে এতিয়া আপোনালোকৰ চাইকেলৰ বাহিৰে বেলেগ স্পৰ্টছৰ বস্তু পায়নে মিনিমাম যেনেকৈ আমাৰ তাত ইনকুৱাইৰিজ আহে তথাপিও আমি যেনেকৈ টেবল টেনিছ তাৰপিছত টেনিছ লং টেনিছ বেডমিণ্টন ফুটবল এইবোৰ ক'ব গ'লে প্ৰায় বস্তু এক্সেছৰিজ পাই যায় প্ৰায় বস্তু পাবা আপোনালোকে কেইটা বজাত খোলে ৰাতিপুৱা এতিয়া এজ এ গভৰ্ণমেণ্ট নৰ্মছ ৰাতিপুৱা আমি 9টাৰ পৰা খোলোঁ ইভিনিং 6টালৈকে এতিয়া আমাৰ হেৰি হৈ যায় আপোনাৰ উইকত এভৰি উইকডেজ খোলা থাকে উইকডেজ খোলা অ'কে 365 খোলা থাকে অ'কে ঠিক আছে থেংক ইউ কেনেকুৱা এক্সপিৰিয়েঞ্চ বঢ়িয়া কি ক'ব বিচাৰিবা তুমি ইমান দিনৰ পিছত ছাৰ্ভিচিং আৰু এওঁলোকৰ ফ্ৰেণ্ডলি বিহেভিয়াৰ খুবেই ভাল লাগিছে আহিব কেতিয়াবা চাইকেল লৈ কিনে চ' ফাইনেলি আহি গ'ল মোৰ চাইকেল ছাৰ্ভিচিঙত দিয়া 10 দিনমান পিছতে মই পাই গৈছোঁ ছাৰ্ভিচিঙত দিয়া কেইদিনমান দিন লাগে যিহেতু লকডাউনৰ টাইম আৰু চাইকেলো বহুত থাকে আৰু মোৰ চাইকেলত বদলিছে এই বস্তুটো এইটো ফ্ৰী হুইল বুলি কয় এইটো মানে জাম হৈ গৈছিল মামৰ খাই কিনে নুঘূৰাই হৈ গৈছিল পিছফালে গিয়াৰত থাকে এইটো বস্তু বদলিছিল আৰু এই চেইনডাল বদলিছিল টোটেল খৰচা মোৰ 3,300 টকা আহিছে ফ্ৰী হুইলটোৰ আপোনালোকৰ লৈছে 350 টকা আৰু চেইনডালত লৈছে ফ্ৰী হুইলটোত লৈছে 650 টকা সৰি ফ্ৰী হুইলটোত 650 টকা আৰু চেইনডালত লৈছে 370 টকা টোটেল বিল আহিছে 3,300 মানে ছাৰ্ভিচিঙৰ আপোনালোকৰ 1,500 লৈছে 1,500 টকা ছাৰ্ভিচিং মানে আপোনালোকৰ গোটেই চাইকেলখন খুলি কিনে চব বস্তু নতুনকৈ লগাই দিয়ে আৰু মোৰ ব্ৰেক শ্বু বদলিছে ব্ৰেক কেবল গিয়াৰ কেবল সেইবোৰ বদলিছে চ' সেনেকৈ অলপমান খৰচা আহিছে এতিয়া খৰচাটো চাই কিনে অলপমান খৰচাটো বেছি হৈছে ন' ডাউট কিন্তু যোনখন চাইকেল হয় আজিকালি যোনটো জেনেৰেশ্যন হয় আজিকালি চাইকেল এটা এনেকুৱা স্পৰ্ট হৈছে যোনটো মানে বহুত আগবাঢ়ি গৈছে আজিকালি বাইকৰ দামেই চাগে আপোনালোকৰ 70,000 পৰা 80,000 পৰা আৰম্ভ হয় কিন্তু চাইকেলৰ দাম আজিকালি আপোনালোকৰ 4 লাখ 5 লাখ টকা দামী চাইকেলো আছে যেনে আপোনালোকৰ মই ভিডিঅ'ৰ লাষ্টত বিকাশ চাহ দাদাই এটা চাইকেল দেখাইছে নহয় সেইটো 1,70,000 নে কিমান আছিল মই ভিডিঅ'ত কৈছোঁ আপোনালোকে চাব পাৰিব অলপমান আগত যাই কিনে সেই চাইকেলটো আপোনালোকৰ কাৰ্বন ফাইবাৰেদি বনোৱা গৈছে কাৰ্বন ফাইবাৰ এটা এনেকুৱা মেটেৰিয়েল হয় যোনটো মানে লোহাৰ নিচিনাই হয় কিন্তু বহুত পাতল হয় যেনে এতিয়া আপোনালোকৰ ইমান ডাঙৰ এই বস্তুটোৰ ওজন আপোনালোকৰ 1 কিলোমান হ'ব কিন্তু সেম বস্তু যদি কাৰ্বন ফাইবাৰৰ বনোৱা হ'ল হয় তেতিয়া এই বস্তুটোৰ ওজন আপোনালোকৰ 100 গ্ৰাম বা 150 গ্ৰাম হ'ল হয় চাগে বা চাগে তাতকৈও কম হ'ল হয় গতিকে কাৰ্বন ফাইবাৰটো এটা এনেকুৱা বস্তু কাৰ্বন ফাইবাৰটো মেইনলি গাড়ীবোৰত ইউজ কৰে স্পৰ্টছ গাড়ীবোৰৰ লেম্বৰগিনি সেইবোৰত ইউজ কৰে যাতে গাড়ীখন পাতল হয় সিমিলাৰলি চাইকেলতো সেইকাৰণে ইউজ কৰে যাতে চাইকেলৰ ওজনটো কমি যায় গতিকে চাইকেলটো আজিকালি আমাৰ মানুহবোৰে এনেকুৱা এটা স্পৰ্ট বনাই দিছে যোনটো বহুত আগবাঢ়ি গৈছে যোনটো বহুত ডিমাণ্ডিং বস্তু হৈছে কাৰণ আজিকালি প্ৰায় এনেকুৱা হয় যে যেনে মই ষ্টুডেণ্ট হয় মোৰ জিম যোৱাৰ টাইম নাথাকে কাৰোবাৰ অফিচৰ কাৰণে জিম যোৱাৰ টাইম নাথাকে ক'ৰবাত যোৱাৰ টাইম নাথাকে গতিকে তেওঁলোকে কি কৰিব স্কুল যাওঁতে চাইকেল লৈ যাব পাৰিম অফিচ যাওঁতে চাইকেল লৈ যাব পাৰিম তো চাইকেলটো এটা এনেকুৱা স্পৰ্ট হৈ গৈছে যোনটো আমি একো নকৰাকৈ বহুতখিনি কৰি আমাৰ বডিটোৰ কাৰণে আমি ফিটনেছ আনি আছোঁ গতিকে আপোনালোকে যদি কেতিয়াবা চাইকেল লয় মোৰ মতে মই ছাজেষ্ট কৰিম গিয়াৰ আপত যাব গিয়াৰ আপত যাই কিনে তাতে চাইকেলবোৰ চাব তাৰে চাইকেলবোৰ বহুত ভাল হয় তাৰে আপোনালোকৰ ছাৰ্ভিচ বহুত ভাল হয় তেওঁলোকৰ মানে বিহেভিয়াৰৰ কাৰণে মই তেওঁলোকক 5 ষ্টাৰ দিম একদম মানে তেওঁলোকৰ ব্যৱহাৰটো ইমানেই ভাল হয় তাতে যাই কিনে আপোনালোকে পুৰা ফ্ৰেণ্ডলি বিহেভিয়াৰ পাব এনেকুৱা লাগিব যে নিজৰে ঘৰত আহিছে নেকি ঘৰৰ মানুহৰ লগত কথা পাতি আছে খুবেই ভাল হয় তাতে আপোনালোকে গ'লে মেইনলি চাগে বিকাশ চাহ দাদাৰ লগতে কথা পাতিব পাৰিব বিকাশ যোনটো মানুহে চাইকেলখিনি দেখাইছিল যোনটো মানুহে আৰু ডেভিড দাদা বুলি এটা মানুহ থাকিব মানে একদম ষ্টাৰ্টিঙত মই যাৰ ইণ্টাৰভিউ লৈছিলোঁ তেওঁ থাকিব পাৰে তেওঁলোকৰ লগত কথা পাতিব পাৰে তেওঁলোকৰ মই নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনত তেওঁলোকৰ লগত কথা পাতিব পাৰিব আপোনালোকে যদি 6 মাইলৰ ওচৰত থাকে 6 মাইলৰ গিয়াৰ আপত যাব আপোনালোকে যদি উলুবাৰীৰ ফালে থাকে উলুবাৰী গিয়াৰ আপখনত যাব মুঠতে যাবই এবাৰ আপোনালোকে চাইকেল নলওঁ বুলি যদি ভাবিছে তথাপিও এবাৰ চাব যাব তাতে
আপোনালোকে চাব গ'লে আপোনালোকৰ লোৱাই যাব। তাতে আৰম্ভ বেছি দামৰ পৰা নহয়, 4,5 হাজাৰৰ পৰা আৰম্ভ হৈছে আৰু দামীটো আপোনালোকৰ 2 লাখৰ ওপৰত আছে, 4 লাখ লাগিও আছে। আপোনালোকে যদি অৰ্ডাৰ দিয়ে তাতকৈ আমি আহি যাব, গতিকে যাব এবাৰ। আৰু মনত ৰাখিব চাইকেল এটা এনেকুৱা স্পৰ্ট হয় যোনটো আমাক ফিট ৰাখে, বহুত বেছি ফিট ৰাখে। আমি একো নকৰাকৈ বহুতখিনি কাম কৰিব পাৰোঁ চাইকেলৰ দ্বাৰা। আৰু তাতে আপোনালোকে খালি চাইকেল বুলি নহয়, বাকী এচেছৰিজবোৰো পাব, চাইকেলৰ হেলমেট বা সুইমিং কৰা আপোনাৰ কষ্টিউম বা গ্লাছেছ যে পায় চুইমিঙৰ, বেডমিণ্টন খেলা শ্বাটল বা ৰেকেটবোৰ বা লন টেনিছৰ বস্তুবোৰ, প্ৰায় বস্তুখিনি পাই যাব আপোনালোকে স্পৰ্টছৰ কাৰণে, আৰু খুব কম দামতে পাব। গতিকে মই ছাজেষ্ট কৰিম আপোনালোকে তাতে যাব, চিয়'ৰ যাব, যাই কিনে এবাৰ চাব বস্তুবোৰ, আৰু খুব ভাল লাগিব আপোনালোকৰ। যেনে মোৰ এক্সপিৰিয়েঞ্চ খুবেই ভাল আছিল তাতে। মোৰ চাইকেলত বদলোৱা গৈছে চেইনডাল আৰু পিছৰ ফ্ৰী হুইলটো, এইটো ফ্ৰী হুইল বুলি কয়। এই 7টা যে একেলগে আছে এইটো ফ্ৰী হুইল বুলি কয়, এইটো বদলোৱা গৈছে। বাকী চাইকেল একদম চাকাচাক হৈ আছে, একদম আব্বাৰ নিচিনা। কি চাইছে আব্বাই? আব্বাই এবাৰ ট্ৰায়েল ল'ব। বা চেণ্ডাল উঠাব লাগিব।